বন্ধুসকল ভিডিওটো স্কিপ নকৰিব কাৰণ মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুবেই ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ 15টা কাৰেণ্ট এফেয়াৰ্স যেটো হয়তো আপোনালোকে দেখিব পাৰিব আপোনালোকৰ কোৱেশ্চন পেপাৰত আৰু আপোনালোকৰ হাতত আছে সময় খুবেই কম গতিকে দেৰি নকৰাকে বলক মূল ভিডিওটো লৈ কোৱেশ্চন 1 Who is regarded as বৰফা বুলি কাক জনা যায় উত্তৰটো হ'ব উপেন্দ্ৰনাথ ব্ৰহ্ম Question number 2. Where was Boreland University is situated? Boreland University খন ক'ত অৱস্থিত? উত্তৰটো হ'ব দেৱৰগাঁও। Question number 3. Who is the recipient of the first Assam Ratna Award? যেটো অসম ৰত্ন পুৰস্কাৰ সেই পুৰস্কাৰটো প্ৰথমতে কোনে পাইছিল? উত্তৰটো হ'ব ভূপেন হাজৰিকা। Question number 4. What is the name of state tree of Assam? অসমৰ ৰাজ্যিক গছৰ নাম কি উত্তৰটো হ'ব হলং Question number 5 Royal Manas National Park is situated in Royal Manas National Park খন ক'ত অৱস্থিত উত্তৰটো হ'ব ভূটান Question number 6 In which state the city Kanchipuram is situated Kanchipuram চহৰখন কোন ৰাজ্যত অৱস্থিত উত্তৰটো হ'ব তামিলনাডু Question 7 In which Indian state did the game polo originate? Polo game to কোনটো ৰাজ্যত উৎপন্ন হৈছিল বা উৎপত্তি হৈছিল উত্তৰটো হ'ব মণিপুৰ Question number 8 Who was the only Indian to win Nobel Prize Physics? ভাৰতত কোনজনে ফিজিক্সত নোবেল প্ৰাইজ পাইছিল Answer হ'ব C.V. Raman Question number 9 Who direct the film Gandhi? Film Gandhi কাৰ ডিৰেক্টৰত হৈছিল উত্তৰটো হ'ব ৰিচাৰ্ড এটেনবৰো Question number 10 Where the last capital of Ahom Kingdom was situated? আহোম ৰাজ্যখনৰ শেষৰ ৰাজধানী ক'ত অৱস্থিত আছিল উত্তৰটো হ'ব যোৰহাট Question number 11 Which was the first movie directed by Bhupen Hazarika? Bhupen Hazarikar দ্বাৰা প্ৰথমখন কৰা মুভিখনৰ নাম কি উত্তৰটো হ'ব এৰাবাটৰ খুৰ Question number 12 Who is the first editor of Assamese magazine Jonaki? অসমীয়া জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা Question number 13 গৰম পানী is located at মানে গৰম পানী ক'ত অৱস্থিত উত্তৰটো হ'ব কাৰ্বি আংলং Question number 14 Who was known as the Iron Man of India? ভাৰতত আইৰন ম্যান বুলি কাক জনা যায় উত্তৰটো হ'ব সৰ্দাৰ বল্লভভাই পেটেল Question number 15 Myopia is connect with আসলতে myopia এটা বেমাৰ হয় গতিকে বেমাৰটো কিহৰ লগত জড়িত উত্তৰটো হ'ব আইএছ মানে আমাৰ চকুৰ লগত জড়িত বন্ধুসকল যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা আৰু নতুন নতুন ভিডিও আপডেট পাবলৈ